মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ৰুটিনত অসমীয়া বিষয়টো আছে, হয়নে নহয় বাৰু? সকলোৱে অসমীয়া বিষয়টোৰ কিতাপখনৰ লগতে বহিও উলিয়াই লোৱা। যিহেতু আমি কি পঢ়ি আছিলোঁ, কোনটো পাঠ পঢ়ি আছিলোঁ? অসমীয়াৰ দ্বিতীয় পাঠ, বাঘৰ বিয়া, হয়নে নহয়? পাঠটো পঢ়ি খুব ভাল লাগিলে, সাধুটো ভাল লাগিলে নে? তোমালোকে বাৰু ঘৰত ৰিডিং কৰিছিলানে? চিঞৰি যিসকলে কৰা নাই, মই এতিয়া আকৌ কৈছোঁ, তোমালোকে চিঞৰি পাঠটো ঘৰত কিন্তু পঢ়িবা, নহ'লে প্ৰশ্ন উত্তৰখিনি কৰি তোমালোকে ভাল নাপাবা। এতিয়া তোমালোকে প্ৰশ্ন উত্তৰ পৃষ্ঠা নম্বৰ 13 উলিয়াই ল'বা। পৃষ্ঠা নম্বৰ 13ৰ ইতিমধ্যে আমি কি কৰিছোঁ? 2 নম্বৰ 3 নম্বৰৰ প্ৰশ্নখিনি আলোচনা কৰিছোঁ। তোমালোকে সকলোৱে বহীত উঠাই ল'লা আৰু মুখস্থ কৰিলা বুলি আশা কৰিছোঁ। আজি আমি আৰু তোমালোকক কিন্তু লগতে মই এটা হোমৱৰ্ক দিছিলোঁ, পাঠটোত থকা শব্দ অৰ্থখিনি মুখস্থ কৰি বহীত লিখিব দিছিলোঁ। কৰিলানে বাৰু তোমালোকে? হোমৱৰ্ক কৰিবা, কিন্তু শব্দ অৰ্থ পৰীক্ষাত আহিব। এতিয়া আজি আমি এইটো 4 নম্বৰৰ প্ৰশ্নটো চোৱা, আমি এইটো দেখিছানে তোমালোকে? এই 4 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 4 নম্বৰ প্ৰশ্নটোত কি দিছে সকলোৱে বৰ্ডলৈ চোৱাচোন। 4 নম্বৰ প্ৰশ্নটো দিছে বুজা আৰু খালী ঠাই পূৰ কৰা। তোমালোকক প্ৰথমতে বুজিব দিছে, প্ৰথমটো কৰি দিছে দুটা চৰাই, হয়নে? দুটা চৰাইক আমি কি কওঁ? চৰাই যোগ হালি। আমি চৰাই এহালি বুলি কওঁ। দুটা চৰাইক একেলগে কি বুলি কওঁ? চৰাই যোগ হালি সমান কি হ'ব? চৰাই হালি। এইটো তোমালোকক কিতাপত কৰি দিছে। এতিয়া তোমালোকে কি কৰিব লাগিব? 2 নম্বৰটো আৰু 3 নম্বৰটো কৰিব লাগিব। এতিয়া দুখন চৰণ, চৰণ মানে কি? চৰণ মানে হৈছে ভৰি, ভৰিক আমি চৰণ বুলি কওঁ। এতিয়া দুখন চৰণক আমি একেলগ কৰিলে কি বুলি কওঁ? দুখন ভৰি বা দুখন চৰণ বুলি নকওঁ, এটা শব্দত আমি কি কওঁ? চৰণ যোগ যুগল সমান চৰণ যুগল। একেবাৰে সহজ। তাৰ পাছত চোৱা, দুটা গৰু, আমি যে কওঁ এই ৰাস্তাইদি গৰু দুটা আহিছে, দুটা গৰু বুলি নকয়, শুদ্ধ অসমীয়া ভাষাত গৰু যোগ হাল। দুটা গৰুক একেলগে আমি কি বুলি কওঁ? গৰুহাল। বুজিছানে? বৰ ভাল লাগিলে, হয়নে নহয়? এতিয়া তোমালোকে এইখিনি মুখস্থটো কৰিবাই, মুখস্থ হৈয়ে যাব, একেবাৰে সহজ। এইখিনি ধুনীয়াকে বহীত তুলিবা। আৰু এটা কথা তোমালোকক সদায় কওঁ মই, ওপৰত পাঠটোৰ নাম দিবা আৰু তাৰিখটো দিবা। মই দিয়া নাই, কাৰণ কিয়? বৰ্ডখন সৰু। এতিয়া পাঠটোৰ নামটো দিলে তোমালোকক প্ৰশ্ন উত্তৰখিনি মই কৰাব নোৱাৰিম, সেইকাৰণে মই পাঠটোৰ নাম দিয়া নাই। তোমালোকে কিন্তু দিবা। এতিয়া চোৱা, আমি 5 নম্বৰটো আলোচনা কৰিব আগবাঢ়িছোঁ। বৰ্ডলৈ চোৱা সকলোৱে। 5 নম্বৰটো আছে বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিব দিছে। তোমালোকে আগতে বাক্য ৰচনা পাইছিলানে বাৰু দ্বিতীয় শ্ৰেণীত? পাইছানে নাপাইছা সেইটো তোমালোকে ভাবি ল'বা কথাটো। কিন্তু এতিয়া চোৱা, বাক্য ৰচনা যদি আগতে কৰা নাই তোমালোকে, মই নিয়মটো কৈ দিছোঁ। কি দিছে? প্ৰথম ক নম্বৰ বাক্য ৰচনাটো হৈছে লুংলুঙীয়া। পুৰোহিতজন এটা লুংলুঙীয়া বাটেৰে ঘৰলৈ গৈ আছিল। কিতাপতে আছে, কিতাপৰ পৰাই মই এইটো বাক্য ৰচনা কৰিছোঁ। তোমালোকে নিজাববীয়াকেও বাক্য ৰচনা কৰিব পাৰা, কিন্তু বাক্যটো শুদ্ধ হ'ব লাগিব আৰু অৰ্থ প্ৰকাশ কৰিব লাগিব, অৰ্থ থাকিব লাগিব। বুজিলানে? আৰু এটা কথা হৈছে, বাক্য ৰচনা কৰোঁতে প্ৰথম কথা কি? বাক্যটো শুদ্ধ হ'ব লাগিব আৰু লগতে কি হ'ব লাগিব? শুৱলা হ'ব লাগিব, অৰ্থ প্ৰকাশ কৰিব লাগিব, তেতিয়াই বাক্য ৰচনা কৰিম, নহ'লে কি হ'ব? পৰীক্ষাত কাটি দিম। আৰু সেইটো হৈছে প্ৰথম নিয়ম। দ্বিতীয় কথাটো হৈছে, যিটো তোমাক বাক্য ৰচনা কৰিবলৈ শব্দ দিছে তাৰ তলত সদায় আণ্ডাৰলাইন কৰিবা, কলম দুটা দিবা। ফুট দুটাক আমি কি কওঁ? কলম বুলি কওঁ। কলম দুটা দিবা। আৰু বাক্যটো ৰচনা কৰোঁতে যিটো শব্দই আমাক বাক্য ৰচনা কৰিব দিছে, সেই শব্দটোৰ তলত আকৌ কি কৰিব লাগিব? আণ্ডাৰলাইন কৰিব লাগিব। যদি সেই শব্দটোৰ তলত আণ্ডাৰলাইন নকৰা, বাক্য ৰচনাত যদি 1 নম্বৰ থাকে, আধা নম্বৰ তোমালোকৰ কাটা যাব। হ'লনে? বুজি পাইছানে বাক্য ৰচনা? এতিয়া চোৱা, খ নম্বৰটো চোৱা, উপযুক্ত। উপযুক্ত শব্দটো দি আমাক বাক্য ৰচনা কৰিব দিছে। মানুহজন এই পদটোৰ বাবে উপযুক্ত। অৰ্থ প্ৰকাশ কৰিছে নাই? মানুহজন, কোনোবা এজন মানুহ, আৰু আমি নামটো উল্লেখ কৰা নাই। মানুহজন কি কৈছে? পদ মানে পোষ্ট, হয়নে নহয়? পদটোৰ বাবে উপযুক্ত মানে যোগ্য। এতিয়া নেক্সট চোৱা, গটো দিছে উপায়হীন।
উপায়হীন হৈ পুৰোহিতজন ৰাইজৰ কাষ চাপিল। এইটো কিতাপতে আছে তোমালোকৰ বাক্যটো, তোমালোকে সহজ পাবা বুলি মই কিতাপৰ পৰাই দিছো। ইয়াৰ পাছৰটো কি দিছে? আশীৰ্বাদ, হয়নে? আশীৰ্বাদ, আশীৰ্বাদ কোনে কাক দিয়ে বাৰু? আশীৰ্বাদ সদায় কোনে দিয়ে? ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে। আৰু সৰুৱে ডাঙৰক কি দিয়ে? সৰুৱে কি কৰে? সৰুৱে ডাঙৰক সন্মান কৰে, হয়নে নহয়? আৰু ডাঙৰে সৰুক কি দিয়ে? আশীৰ্বাদ দিয়ে। আশীৰ্বাদৰ তলত আন্ডাৰলাইন কৰি দিছো, দেখিছানে? এতিয়া তোমালোকে আশা কৰিছো বাক্য ৰচনাটো ভালদৰে বুজিলা আৰু ইয়াৰ আগত যিখিনি খালি ঠাই দিছিলে 4 নম্বৰটো খালি ঠাই দিছিলে সেইখিনিও তোমালোকে ভাল ধৰণে বুজিছা। গতিকে ঘৰত পঢ়া শুনা কৰিবা, গোটেইখিনি মই বহীত পাব লাগিব, বহীত তোমালোকে ধুনীয়াকৈ তুলিবা আৰু যেতিয়া স্কুল খুলিব মই চেক কৰিম, বহি চাম, কিন্তু নাপালে মই সকলোকে বেয়া পাম। আজিলৈ আহিছো, ধন্যবাদ।